কাৰী চাকৰিয়াল আছে কম কথা নেকি হেৰি হেৰি মোৰ দেৰি হ'ল নেকি বাৰু কি হ'লে দেৰি হ'ল মানে মই মানে আপোনাৰ আপুনিহে মোৰহে বৰ খেলি মেলি হয় হে লগ পাই থাকিলে অভ্যস্ত হৈ যাব আপুনি মোক কি সুধিছিলে নহয় মানে মোৰ আহোঁতে অলপ পলম হ'ল তাতে আপুনি আহিলেই যে নাই হোৱা মইহে আজি সোনকালে আহিলোঁ মানে আহিব লগা হ'ল মহা চৈতান হে মানুহবোৰ বুজিছে জাবৰ দমৰ পৰা ফাইলটো উলিয়াই লাষ্ট চহীটোলৈকে কৰাই থৈছোঁ এতিয়া মোৰ পৰা পলাই ফুৰিছে ক'বতো নোৱাৰি কেনেবাকৈ যদি বেলেগৰ হতুৱাই কাগজখন উলিয়াই লৈ যায় কম টকাৰ কথা নহয়তো কম টকা মানে ফাইল দুটা বহুত দামী নেকি ফাইলটো দামী নে কম দামী নিৰ্ভৰ কৰে ফাইলটো লিগেল আৰু ইলিগেলৰ ওপৰত যদি লিগেল হয় তেতিয়াহ'লে ফাইলটো সস্তা আৰু যদি ইলিগেল হয় তেতিয়াহ'লে দামী আপোনাৰ টেবুলৰ ফাইলৰ ৰেটটো ময়ে ঠিক ঠাক কৰি দিম দিয়ক কি ৰেট হে ৰেট বুলি ক'লে নিজকে কিবা দোকানীহে লাগে কেতিয়াবা দোকানীয়ে হৈ যাবলগীয়া হয় দিয়ক এতিয়া যদি বেলেগৰ হতুৱাই ফাইলটো উলিয়াই লৈ যায় নহয় তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব এতিয়া যদি মোক নিদি পেলাই বেলেগক দি দিয়ে কাকো বিশ্বাস কৰিব নোৱাৰি বুজিছে নাই এইটোকে চিন্তা কৰি এতিয়া মাথাটো বেয়া হৈছে মোৰ হেৰি নহয় মোৰ টেবুলখন টেবুলখন ৰেডি কৰি থৈছোঁ মোৰ কাম নহয় তথাপি আপোনাক লগ পোৱাৰ পৰা কিবা এটা ভাল লাগি গৈছে হে দুয়োজন যে অকণমান চাপৰ আপুনি অকণমান বেছি আপোনাক দুটামান কথা কওঁ আপোনাৰ যিখন টেবুল হ'ব তাতে দুখন টেবুল আছে আগতে আৰু এখন টেবুল আছিল বাইদেউ এগৰাকী এল.ডি. পাত্ৰ বাবুৰ একেবাৰে সন্মুখতে বহিছিল বাহ কি যে লিলিমাই তাৰপাছত পাত্ৰ বাবুৰ বাইদেৱে কথাটো গম পালে তাৰপাছত দুদিনমান ওপৰত কমপ্লেইন কৰিলে তাৰপাছত নুশুনা দেখি একেবাৰে হেড অফিচত কমপ্লেইন কৰিলে তাৰপাছত তেখেতক টেবুলৰ পৰা উঠাই নি একেবাৰে ছাৰৰ সন্মুখতে দি দিলে আপোনাৰ ক'বলগীয়া কথা এইখিনি আছিল নেকি এইটো আমাৰ বৰবাবুৰ ইন্ট্ৰডাকশ্যনহে বৰবাবুৰ মানে দুটা বস্তুৰ প্ৰতিয়ে দুৰ্বলতা এটা হৈছে টকা আৰু এটা হৈছে নাৰী টকা আৰু নাৰী দুইটাকে অগাধ ভাল পায় তেওঁ অকণমান সাৱধানে থাকিব সাৱধান যে মোক ক'বলৈ দিছে মই টকা নে নাৰী নহয় সেই বেমাৰটো আপোনাৰ গাতো খুচৰিব পাৰে নহয় আৰু শুনক আৰু আপুনি যদি কিবা ফাইলৰ লিড লয় আপুনি কিন্তু পাত্ৰবাবুক দেখুৱাই নল'ব পাত্ৰবাবুৱে আকৌ তাৰ পৰাও কমিশ্যন ল'ব মানে এইবোৰ বহুত কথা ব'লক আপোনাক মই টেবুলখন দেখুৱাই দিছোঁ ব'লক তেনেহ'লে কি হ'ব এতিয়া দোষদাই লাগিব নেকি হ'ব দিয়ক যেনেকৈ মেলিলো তেনেকৈ এদিন শৰাই এখন দি সামৰণি মাৰি থ বিৰাট বৰ লাগিছে দেই এতিয়ালৈকে কোনো এজন মানুহ নাই কি কৰিব লাগিব তাকো একো নাজানো কি কৰা যায় এতিয়া কোনো শিকাই দিওঁতাও মানুহ এজন নাই তেৰি ঘৰত সুধিলে কি ক'ম দিনটো চকীখনতে বহি বহি কটাব লাগে সেইটোৱে চাকৰি কম লাজ পাম যি তাও মাৰি আছিলোঁ এইকেইদিন মানুহ এজন আহিছেচোন ইফালে যাওঁ বহি থাকোঁ এইখন চাওকচোন কিবা কাগজ কিবা পেঞ্চনৰে যেন পাইছোঁ আচ্ছা কি আছিলে মোৰ পেঞ্চনৰ কাম ফাইলতে আছে ফাইল আছে এতিয়া ক'ত আছে আপুনি এতিয়া কি কৰিছে এতিয়া থাকি আকৌ লাভ নাই নহয় সি আকৌ নাজানে মোৰ কাগজখন দিলোঁ এখেতক এইখন দিছিল এইটো ফাইল বহুত খেলি মেলি আছে মইচোন আপোনাক সিদিনাখনে আহোঁতে কৈছিলোঁৱে খৰচ অলপমান বেছি পৰিব হ'ব এতিয়া নহয় আমি দুয়োটাই চাহ এখনক যাওঁ একাপ চাহ খাওঁ একেবাৰে বিয়াও অন্ত শুকি গৈছে আহক
আহক দেৰি কৰিব নালাগে এই আপোনাৰ চব হৈ যাব হৰি কি হ'ল হে কি চাই আছে ভেবা লাগি কি ক'ব আৰু মোৰ টেবুললৈ অহা মানুহ এজন সেইজনে জোৰ জবজ থাপ মাৰি লৈ গুচি গৈছে এই লাভ থকা কিবা এটাই হ'ব লাভ মানে আজি কিন্তু ভাল লাভ হ'ব দিনটোৰ হাজিৰা যিমান তাৰ 10 গুণ উলিয়াই ল'ব হেৰি এইবিলাক ধৰোতা মানুহ নাই নেকি কোনে ধৰিবহে ফাইল দিওঁতাই যেতিয়া দিব খোজে লওঁতাৰ আকৌ কিহৰ আপত্তি থাকিব ধৰোতা নাই সকলোকে কাম খালি সোনকালে লাগে বুজিছে এজনেই যি আহিছিল তেওঁৰ লগতো ভালকে কথা পাতিবলৈ নাপালো এতিয়া আৰু দিনটো বহি বহি কটাম নেকি কওকচোন হ'ব আহি যাব ফাইল কেনেকৈ আপোনাৰ হাতলৈ আহিব লাগে মই সেইটো আপোনাক দেখাই দিম এতিয়া বলক আমি দুটাই চাহ একাপ খাই আহোঁ হ'ব আজি নিজৰ পকেটৰ পইচাই খাম আৰু হেৰি কাম একো কৰাই নাইচোন চাহ খাবৰ হ'লেই নে হেৰি আমি ইয়াত অকলে কামকে কৰি থাকো বুলি ভাবিছে নেকি লাহে লাহে চব গম পাব আহক চাহ একাপ খাই আহোঁ আহক বহুতেই টেবুলখনক কণী পৰা হাঁহ বুলিয়ে ভাবে আপুনি আৰু এতিয়া কি বুলি ভাবে সেইটো আপোনাৰ কথা এইখন লৰিছে যে ভাগিব নেকি আকৌ কেনেবাকে নেভাগে নতুন চকী আৰু ভাগিলে গম পাবই নহয় হেৰি আপোনাৰ লগত কাম কৰি কিবা এটা ভাল লাগিছে বুজিছে নাই আমাৰ কিবা এটা সাংঘাতিক মিল আছে হেৰি অকণমান বহিব পাৰিম নে বহক এতিয়া আৰু আপুনি এইখনত বহে নাচে সেইটো আপোনাৰ কথা অহ হেৰি একেবাৰে দোকান খুলি ধূপ জ্বলোৱা নিচিনা লাগিছে হওক দিয়ক আপোনাৰ যাত্ৰাটো ভাল হলে মোৰো যাত্ৰাটো ভাল হয় আৰু পিছে এইজনেহে শান্তিত থাকিবলৈ দিয়ে নে নিদিয়ে মোৰ কিন্তু সন্দেহ আছে হেৰি বৰ দিগদাৰ দিব নেকি এনেই বৰ দিগদাৰ নিদিয়ে কিন্তু মালদাৰ পাৰ্টি আহিলে অকমান দিগদাৰ হ'ব হ'ব দিয়ক পুখুৰীত নামিছে যেতিয়া আপুনি লাহে লাহে সাঁতুৰিবলৈ নিজে শিকিয়ে যাব হেৰি আপুনি বহক মই অকমান আহিছো দেই কৃষ্ণ প্ৰথম দিনাই কেনা লাগিছে হে প্ৰভু ৰক্ষা কৰিবা আৰু কি ওস্তাদ ছাৰ আছা অঁ আহিলে নেকি ছাৰ দোকান খুলিছে আৰু মানে চকীত বহিছে আৰু আচ্ছা চাং কি ডেকা ল'ৰা হয় নামটো কি নমস্কাৰ মোৰ নাম মুন কাকতি 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 মানে কি কাকতি কাকতি মানে অসমীয়া কাকতি আপুনি মই ঐ মোৰ পৰিচয়টো বুজি দিয়া নাই কৈছো কেলে মই যে আপোনাক কৈছিলো পাত্ৰ বৰবাবু এইজনেই মানে এইখন দোকানৰ মালিক ঐ নহয় মানে এই টেবুলখনৰ মালিক আচ্ছা আপুনি বেয়া নাপাব আকৌ এবাৰ আপোনাক নমস্কাৰ নমস্কাৰ নচলিব আচলতে নিয়ম মতে মোৰ ভৰিত ধৰি এটা সেৱা কৰিব লাগিছিল চব ফালৰ পৰা ময়ে চিনিয়ৰটো মই গম নাপাওঁ নহয় ৰ'ব সেৱা কৰিবলৈ মানে এইফালেদি ভৰিকেইটা বন্ধ নহয় এইফালেদি কৰোঁ দিয়ক নালগে হ'ব মই খুজি সেৱা লোৱা মানুহ নহয় আজিকালি ডেকাগিলাখানৰ সন্মান ভক্তি এইগিলাখান আকৌ কথাই নাই জ্যেষ্ঠজনক কেনেকে সমী ঘূৰি চলিব লাগে তাৰ কোনো জ্ঞানেই নাই পাত্ৰ বাবু কিয়নো তেনেকৈ কয় বাৰু নতুনকৈ ল'ৰাজন আহিছে শিকাই বুজাই ল'ব আৰু শিকবাৰ মন থাকিলে শিকব মই কাকো আঙুলিত ধৰি শিকাব নোৱাৰো নহয় ঐ গুণাধৰ কোনোবাই আহিলি মই সেই কনফিডেঞ্চিয়েল ব্ৰাঞ্চত যা বুলি কবি মই আহিলো যাওক হেৰি এওঁ আকৌ মোক বেছি বেয়া পাইছে নেকি বাৰু নহয় খোল খালিটোক সোমোৱাৰ ধান্দা কৰি আছিল যে নোৱাৰিলে নহয় পিছে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ লগত সেই দত্ত ছাৰৰ আশীৰ্বাদ আছে নহয় লাহে লাহে চব ঠিক ঠাক হৈ যাব আৰু দত্ত ছাৰক এইজনে এনেও ভয় কৰিয়েই চলে আপুনি চিন্তা কৰিব নালাগে আপুনি বহক মই মাজে মাজে আহি থাকিম নহয় দেই মই আহিছো কৃষ্ণ প্ৰথম দিনাই কেনা লাগিছে হে প্ৰভু ৰক্ষা কৰিবা আৰু বহি চাওঁ অকণমান
আগলৈ বা কি হয় এতিয়া এইখনত মোৰ বা কাম কি হেৰি আহিলে ইমান সোনকালে মাতি পঠালে যে নাই কিবা কাম এটা আছে অলপ সুকীয়া মানে কনফিডেন্সিয়েল কনফিডেন্সিয়েল এই শব্দটো কিন্তু অফিচৰ বাবে বৰ ভয় লগা শব্দ দেই কনফিডেন্সিয়েল মানে অফিচৰ নহয় মোৰ নিজৰ তেতিয়াহ'লে আপুনি কথাটো বেলেগক ক'ব নোৱাৰে মোক কিন্তু আপুনি ক'ব পাৰে আপোনাক মানে ক'বলৈ বেয়াই লাগিছে আপোনাকো নকওঁ নেকি আপুনিও শুনিলে খুব হাঁহিব তেতিয়াহ'লে কওকহে হাঁহিব লগা কথা শুনিলে বৰ ভাল লাগে হে আচলতে এই বিয়া পতা মানুহ যে বিয়া পতা পাছত আৰু সেই হাঁহিবোৰ সকলো হেৰাই যায় বুজিছে জীৱনৰ পৰা গোটেইখন এখন মৰুভূমিয়ে হৈ যায় হাঁহিবোৰ কোনফালে গতি কৰে কোনেও গমেই পোৱা নাযায় হেৰি বিয়া পাতি বৰ সমস্যাত পৰিছে যেন পাইছোঁ আপুনি নক'বহে জীয়াই থাকিব নোৱাৰো মৰিবও নোৱাৰো ঢেৰ সমস্যাহে তেনেকুৱা বুলিয়ে ধৰক আৰু হেৰি বাকী আপোনাৰ কথাটো কওকচোন নাহাঁহিব কিন্তু মানে এনেও কামটো কৰোঁতে আপোনাৰ সহায় লাগিলেইহেঁতেন অকলে কৰিব নোৱাৰি কোৱা কিয় সহায় নকৰিম আপোনাৰ মোৰে কথাবোৰ একদম মিলি যায় হে মানে হেৰি হ'ল এই জলকীয়া দুটা জাৰি আনিছোঁ মই মানে আমাৰ তাতে দীপক বুলি এটা থাকে সি বুদ্ধিটো দিলে সেই আমাৰ LDA বুঢ়াৰ উৎপাতত যে থাকিব নোৱাৰি তাক ক'লোঁ তাৰমানে এটা জলকীয়া তেওঁৰ টেবুলৰ তলত আৰু এটা জলকীয়া মোৰ টেবুলৰ তলত ভৰাই থ'ব লাগিব জলকীয়া হেৰি কামত দিবনে বাৰু ৱা কেলে কামত নিদিব একদম 100% পুৰা গেৰেণ্টি আছে বশীকৰণ মন্ত্ৰ মাৰি দিছে সকলোকে বশ কৰি পেলাব পাৰে হয় নেকি সকলোকে বশ কৰি পেলাব তেতিয়াহ'লে মোৰ মাইকী মানুহজনীক বশ কৰিব পাৰিমনে বাৰু পাৰিব চাগে তেনেহ'লে আপুনি মোৰ কাৰণে এটা লৈ আহিবচোন দেই জীয়াই থকাটোৱে দিগদাৰ হৈ গৈছে হে হয় নেকি আনি দিম দিয়ক আনিব কিন্তু দেই ঠিক আছে এটা কাম কৰোঁ বুঢ়া অহাৰ আগতে আমি গৈ সোনকালে অফিচ সোমাওঁ ব'লক ব'লক আপুনি কিন্তু মোৰ কাৰণে এটা জলকীয়া আনিব লাগিব আনিম দিয়ক হে প্ৰভু এইবাৰ মোক আৰু জলকীয়া বচালেহে বচোৱা আৰু তেওঁ এতিয়া ক'ত আহিব কিবা ইম্পৰ্টেণ্ট কেছ থাকিলে ৰাস্তাত বা কেণ্টিনতে চল্ভ কৰি থৈ আহে ইয়াত পিছত কামটোহে কৰেহি এতিয়া কাম আৰম্ভ কৰোঁ দেৰি নকৰোঁ উলিয়াওক আপোনাৰ জলকীয়াটো উলিয়াইছোঁ হেৰি দুটা জলকীয়া পাত্ৰবাবু টেবুলতে থ'ব লাগিব নেকি নহয় এটা তেওঁৰ টেবুলৰ তলত এটা মোৰ টেবুলৰ তলত খালি ওপৰমুৱাকৈ থ'ব লাগিব দেই হয় নেকি হ'ব যাওক এতিয়া এইটো মোৰ টেবুলৰ কোনখিনিত ৰাখোঁ হেৰি কথা এটা শুনকচোন এইটো যে আপুনি কেনেকৈ গম পালে কোনটো এইটো সেই দুটা একেই মুঠতে তেওঁৰ টেবুলত থ'লে তেওঁৰ বেয়া হ'ব মোৰ টেবুলত থ'লে মোৰ ভাল হ'ব আচ্ছা তেতিয়াহ'লে দেৰি কৰিব নালাগে সোনকাল কৰিব লাগে আপুনি আকৌ জলকীয়াটো টেবুলৰ ওপৰতে পেলাই নথ'ব নথওঁ ইয়াক এতিয়া ক'ৰবাত লুকুৱাই থ'ব লাগিব মাটি থকা হ'লে মাটিৰ তলত পুতি থ'লোহেঁতেন এতিয়া এইটো ক'ত বা থোৱা যায় তাকেইতো ভাবিছোঁ ৰ'বচোন হেৰি শুনকচোন জলকীয়াটো আপোনাৰ চকীখনৰ ওপৰতে থৈ দিওঁ নেকি নহয় চকীৰ ওপৰত ৰাখিব নোৱাৰি বহি দিলে চেপেটা লাগি যাব তেতিয়াহ'লে কি কৰা যায় এটা কাম কৰোঁ টেবুলখনৰ তলতে ক'ৰবাত গোজ মাৰি থৈ দিওঁ তলত নেদেখাকে গোজ মাৰি দিয়ক খালি চাব ওপৰমুৱাকৈ ৰাখিব দেই ঠিক আছে হ'ব ভালকৈ সোমোৱাই দিয়ক জোৰছে সোমোৱাই দিয়ক যাতে কোনেও দেখা নাপায় আপুনি চিঞৰি নাথাকিবচোন ৰ'বচোন হ'ব লগাই আছো তো এতিয়া কি কৰিছ এই ৰ'বচোন হে চিঞৰি নাথাকিব ৰ'বচোন এই তেলটোপ কিবা আছে নেকি দিয়কচোন দিয়ক ঐ মই টেবুলখনৰ তলত কি কৰিব লাগছ তই এই মনে থাককচোন আপুনি কেলে অধৈৰ্য হৈছে চিঞৰি নাথাকিব ঐ কিনো কৰিব লাগছ হয় তাতে হেৰি কিনো চিঞৰ বাখৰ কৰি থাকে হে ৰ'বচোন কি এইবোৰ ডিঙিটো কি কৰি আছে হে একো নাই দাদা আহিল আপুনি কেতিয়া আহিলে পিঠাম্বাই আহিলো ঐ মোৰ টেবুলখনৰ তলত কি লগাব লাগছ হয় নাই মানে একো লগোৱা নাই এনেই মানে হেৰি এই জলক নহয় মানে গজাল এই টেবুলখনৰ গজাল এটা ঢিলা হৈ আছিল তাকে লগাই দিলো নহয় নে কাকতি গজাল মই নিজে আনি দিছো ইমান এখন ইম্পৰ্টেণ্ট টেবুল এনেকে ঢিলা হৈ থাকিলে নহ'ব নহয় আৰে এইখনত দেশৰ ভৱিষ্যতৰ কথা আছে দেশৰ কামবোৰ কেনেকে হ'ব তো এইখন চকীতে আপুনি এবাৰ বহি চাওকচোন ইমান ধুনীয়াকে মজবুতকে বনাই থৈছো বহি চাওক এবাৰ চাওক হ'ব মই এটা মানুহক পটকে লগ ধৰি আহোঁ আহি আছো মই ভগৱান ভাল বাচিলো দেই হেৰি আপুনি মোক ক'ব নোৱাৰিলে নেকি তেওঁ আহিছে বুলি
কি কথা কয় হে কিমান ইংগিত দিবলৈ চেষ্টা কৰিছো কাহি কাহি তৎপোৱা নাই আপুনি গমেই নাপায় বুজিয়ে নাপালে এৰা বৰ কষ্ট পালোঁ দেই একদম গোটেইখন ঘামি মানে অৱস্থা নাই কি হৈছে মোৰ হা চকুকেইটা দেখোন খুব ধৰিছে হেৰি মোৰ চকুকেইটা বিৰাট বক বকাইছে ৰাম মন্ত্ৰবোৰ কিবা গাত লাগি গ'ল নেকি বাৰু মন্ত্ৰঘাত নহয় নহয় আপুনি জলকীয়া চোৱা হাতেৰে চুইছিলে নেকি বাৰু জলকীয়া পুৰিছ বক বককে ধৰিছে পানী দিয়ক পানী হেৰি হেৰি জলকীয়া এইটো